गिख्रंथाव महर लानानै दङ दै बानाया तामुलपुर जिल्लायाव सोलायाखै तामुलपुर जिल्लानि दै बानानि थासारिया भुटान हाजोनिफ्राय बोहैख्लायबोनाय फाग्लादिया दैया तामुलपुर खाजोना खोन्दो सिंनि सापातल गामिनि गोबांथार न'खरनि न' बां सिलिंखार खालामदों। मोन 11 न'खरनि गथ' गथाय हौवा हिन्जाव गासैबो अमेयापुर गेजेर फरायसालियाव बानायनाय राहा बादायाव थादों। तामुलपुर जिल्ला खुंथाय आरो अमेयापुर तरुन संघआ दै लोमजानाय सुबुंफोरनो थोजासे जाग्रा मुवा जगायनायजों लोगोसे हानायमानि गासैबो खाबुखौ बानायनानै होदों। अंगनबादि मिरुनि मावथिफ्राबो गथ'फोरनि थाखाय गेलेनाय आरो फरायनायनि खाबु खालामनानै होदों। आंगो न'आ सिलिंखार जानायाव मोदै हुगारदों राहा गैयै जानाय सुबुंफोरा। আমাৰ এইটো অঞ্চলৰ মোটামুটি চাপাতল বালাবাৰী হাকাটা অমেয়াপুৰকে ধৰি বহুকেইখন গাঁও পানীত ডুবি আছিল। তাৰে যিখিনি পানীত আক্ৰান্ত হৈছে সেইখিনি মানুহ আমাৰ এতিয়া অমেয়াপুৰ মজলীয়া বিদ্যালয় প্ৰাংগণত মানে কি আশ্ৰয় শিবিৰত ৰখা হৈছে। ইয়াত চৰকাৰৰ ফালৰ পৰা বহুখিনি সহায় কৰিছে, লগতে অমেয়াপুৰ তৰুণ সংঘৰ ফালৰ পৰাও যথেষ্টখিনি সহায়ৰ হাত আগবঢ়োৱা হৈছে। অমেয়াপুৰ তৰুণ সংঘৰ লগতে গাঁওবাসীয়েও বহুত পৰিমাণে সহায় কৰিছে। লগতে অংগনবাদী কেন্দ্ৰৰ ফালৰ পৰাও যিখিনি শিশু ল'ৰা ছোৱালী আছে তেখেতসকলকো যথেষ্ট পৰিমাণে আহাৰৰ যোগান ধৰি আছে। ইয়াত পঢ়া শুনাৰ ব্যৱস্থা কৰাই ৰাখিছে। ইয়াতে যিমানখিনি পাৰে সিমানখিনি পঢ়া শুনা কৰাই আছে ইয়াতে। স্বপ্না হাজৰিকা দাস, মই অংগনবাদীৰ কৰ্মী হওঁ। ইয়াতে আমাৰ অমেয়াপুৰ মজলীয়া বিদ্যালয়ত এটা শিবিৰ আয়োজন কৰা হৈছে বানপানী উঠা মানুহৰ কাৰণে। তেওঁলোকৰ লগত শিশু বহুত আহিছে, গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃও আহিছে লগত। আহিলত আমি ইয়াতে উমলা ঘৰ এটা বনাইছোঁ শিশুক ৰখাৰ কাৰণে, আৰু মাতৃ দুগ্ধপানৰ এটা ঘৰ বনাইছোঁ কেঁচুৱাটোক যাতে প্ৰসূতি মাতৃগৰাকীয়ে ভালকৈ খাদ্যখিনি খুৱাব পাৰে সেইকাৰণে, আৰু খেলা ধূলাৰ সুবিধা কৰি দিছোঁ। ইয়াতে পঢ়া শুনাৰ অলপমান তাৰমানে আমি পুৱাৰ পৰা আৰু 6টা বজাতে আহোঁ, আমি সন্ধ্যা 5টা বজালৈকে থাকোঁ। থাকি পেলাই অলপমান চোৱা চিতা কৰি আছোঁ।